Hello guys, welcome back to my new vlogs guys. তো কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভালে আছে। নে কি ক? আৰু আজি আমি আইছিলো একচুয়ালি এটা শুটিংত আছো আজি ৰাণীখামাৰ। আৰু গাইস ৰাণীখামাৰ নহয় ৰাণীখামাৰ ভেৰভেৰি বুলি কয়। এইয়া শুটিং লোকেশন আমাৰ নদী আৰু এইপানে আমাৰ বালিচৰ আছে। বালিচৰত হ'ব আমাৰ শুটিং এইয়া দেখিব পাৰিছে আপোনালোকে। আপোনাৰ কেমেৰা পাৰ্সন শ্ৰী দিগন্ত ৰাভাৰ হৈতে আৰু চাই থাকিব ভিডিওটো। এইয়া ইফালে আমাৰ খানা বনাই আছে, এতিয়া খাম আমি খানা। এয়া ছাৰ, এইটো ছাৰ আছে আজি কোৰিওগ্ৰাফি এচিষ্ট। এইফালে আমাৰ ডান্সাৰবোৰ আছে, কোনোবা এইফালে বিমল দা আছে। বিমল দা আজি কোৰিওগ্ৰাফি কৰিব। বিমল দা কি খবৰ? বঢ়িয়া। টোপনি এইফালে দাদাহঁতে খানা বনাই আছে বঢ়িয়াকে। এয়া আমি গাড়ী খাৰা কৰিছো, এতিয়া আহি আছে মানুহ আৰু আহি আছে পিছত মানে এনেকে। তো চাই থাকক গাইজ। তো গাইজ আমি গৈ আছো এতিয়া বহতপুৰলৈ, আচলতে মূত্ৰ বিসৰ্জন কৰিবলৈ গোটেইকেইটাই। তো দেখুৱাম আপোনালোকক মূত্ৰ বিসৰ্জন কেনেকে কৰে, চাই থাকক। আমাৰ মূত্ৰ বিসৰ্জন হৈ আছে গাইজ। এয়া সুৰেশৰ মূত্ৰ বিসৰ্জন চলি আছে। বাকি ভাল স্যার, ভাত খাইছে? খাও, বঢ়িয়া, গুড। বাকি ভাল অমৃত, ভাত খাইছে? খাবা এতিয়া? কি খাবা? ভাত, বঢ়িয়া। কেইবাৰ খালা? দুইবাৰ। এইটোৱে কয় খা। নীলম, ভাত খাবা? তো ফাইনেলি গাইজ আমি ড্ৰেছ কৰি ললো আৰু কেনেকুৱা লাগিছে দেখুৱাই দিম ৰ'ব তোমালোকক। অকণমান মোক কেমেৰাটো চাচোন কেনেকুৱা লাগিছে গাইজ কমেণ্টত জনাই দিব নে কি ক? এইফালে গাইজ আমাৰ বিবেক দাৰ লগত ফটো উঠি আছে। এয়া কৰণ মাৰি দিছা, বঢ়িয়া। বিবেক দা আৰম্ভ হ'ব আৰু ন লাহেকে। এতিয়া বিবেক দা আপোনাক বহুত দিনৰ মূৰত লগ পালো, কি খবৰ? ভাল যদিও হেক্টিক হৈ আছে, শ্বুটিং চলি আছে কাৰণে বাকীটো চলি আছে, চাই থাকিব আগলৈ। তো ফাইনেলি গাইজ আমি এতিয়া যাম। ক'ত যাবি? আমি ফাৰ্ষ্ট শ্বট যাম এতিয়া। এয়া দাদাহঁতে কেমেৰা ৰেডি কৰিলে। Five, 6, 7, go. 1, 2, 3, 4, 5, 6, 7, and 8. 1, 2, 3, 4, 5, 6, 7, 8. আজি আমাৰ অমৃতে ফাল পুৰা একদম ফালি দিব আজি পুৰা। আজি গানটো মোৰ এটা নতুন গীত আহি আছে, ৰেড সিগনেল পাৰ্ট 2। ৰেড সিগনেল ইতিমধ্যে যথেষ্ট মৰম দিছে। ৰেড সিগনেলৰ মানে ফায়াক পাৰ্ট 2 আহি আছে। পাৰ্ট 2 আহি আছে। গতিকে আশা কৰোঁ আগৰ গীতটো যেনেকৈ মৰম দিছিলে এই গীতটো তেনেকৈ মৰম দিব, তাকে আশা কৰিছোঁ। ধন্যবাদ দিয়ক। তো চাব আপোনালোকে। রোলিং তো গাইজ আমাৰ ফালে এনেকৈ বাইক চলে, আপোনালোকৰ ফালে কেনেকৈ চলে কমেণ্টত জনাব। One, two, three, go! ফাইনেলি আমাৰ এতিয়া লোকেশনো শিফটিং হ'ল, তাৰপিছত ড্ৰেছো চেঞ্জ হ'ল।
এইয়া মই ধুতি পিন্ধি লৈছো আৰু ইহঁতে সকলোৱে ধুতি এইয়া চাই লওক লুকটো কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব এই অমৃত দৰ্শন দেখা দিম মই কেনেকুৱা লাগিছে ইয়াৰ কেটাপ চোৱাইবা ধুতিখন পিন্ধা হৈছে নে নাজানো একদিনা মানুহ পিছফালে নিমৰ ওলাই আছে কথা নাই বাৰু একো নাই বাকী মই গাইজ এপছ বনাই আছো এয়া নিব আহিছো আমি গৰু তো ফাইনেলি গাইছ আমাৰ শ্বুটিং পেকআপ হ'ল আৰু শ্বুটিং পেকআপ হোৱাৰ আগতে আপোনালোকক আমি বিবেক দাৰ লগত অকণমান কথা পাতি লওঁ নে কি কওঁ বিবেক দা কিবা কৈ দিয়ক অকণমান ভাল লাগিছে আজি ডে 1 কাইলৈ আকৌ শ্বুটিং আছে আৰু ভাল লাগিলে গোটেই আজি শ্বুট হ'ল ৰিয়াকশ্যন আৰু আজি বড়ো আৰু অসমীয়া ফিউজন কৰি আছে ইউটিউবত পাব মানে ৰেড ছিগনেলৰ মানে হায়ক ৰেড ছিগনেলৰ এলবামটো ৰেড ছিগনেল কিন্তু তাৰে ৰেড ছিগনেলৰ এলবামৰ এটা গীত আহিছে তো তাতে আমি শ্বুটিং হৈ গ'ল আৰু ব্লগটো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো ঘণ্টাটো আছে ঘণ্টাটো দবাই দিব তো এইখিনি আছিলে তো ভাল লাগিলে লগ পাম আকৌ তো গাইজ ফাইনেলি এয়া গাড়ী ষ্টাৰ্ট দিলোঁ তো নীলম আৰু মই বহি গ'লোঁ গাড়ীত তো আমি যাবলৈ ওলাইছোঁ এইফালে আমাৰ গাড়ী ষ্টাৰ্ট দিছে কাৰখন ছাৰহঁতে কৈছে আমি বাইক লৈ আছোঁ গৈ আছোঁ তো বাই বাই লগ পাম আপোনালোকক আকৌ নেক্সট ব্লগত তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নাই কি কওঁ দে নীলম কিবা এটা কৈ দে লাষ্ট মিনিট এটা কৈ দে লাইক ছাবস্ক্ৰাইব কৰিব দিয়ক বাই বাই